হেল্ল' এভৰিৱান, আজি ৰাতি আকৌ এটা ব্লগ আপোনালোকলৈ লৈ আহিলোঁ। আজিও আমাৰ বা আহিছে আৰু এইটো আমাৰ ভাগিন। মা আৰু বা ভাত বনাই আছে। মই তাক ৰখাইছোঁ অকণমান। এয়া দেখিছানা তাৰ সি মাত ফুটিছে বাৰু, আৰু বায়ে ভাতত লাগি আছে। মই তাক অকণমান ৰখাই দিছোঁ। আজি আমাৰ খানা মাছ। সেইদিনাও আমাৰ বা আহিছিলে মাজুজনী, আৰু তেতিয়া সিহঁতে মাংস লৈ আহিছিলে। আজি সিহঁতি লৈ আহিছে মাছ, আৰু খাবহে লাগে আৰু নহয় জানো। এতিয়া এইকেইটা আকৌ ভণ্টি, আমাৰ ভাগিন এই দুটা, এইটো মাজৰটো আমাৰ বা ল'ৰা ডাঙৰটো। সিহঁতি মোবাইল চাই আছে আৰু এয়া হাই কৈছে। অকল মোবাইলকে চাই থাকে দেই। আৰু মায়ে এয়া আকৌ ভিনদেউৱে ক'লে ৰঙালাও আগৰ ভাজি খাম বুলি। ৰাতিপুৱা ৰঙালাও আগৰ ভাজি খাম, সেইকাৰণে মায়ে এতিয়াই খিনি গুচাই থৈছে। মাছ এয়া হৈছে আৰু ভাতো মায়ে ভাত বনাই আজৰি কৰি থৈছে। এইখিনি হ'ল বেঙেনাৰ পিটিকা আৰু আলু। এয়া দেউতালে বনাইছে, দেউতাই মাছ নাখায় যিহেতু। আমাৰ মাছৰ জোল ৰেডি হৈ গ'ল। মাছৰ জোল বনাইছে টেঙেচি টেঙাৰ সৈতে। মই কিন্তু বনোৱা নাই, আৰু বাহঁত আহিলে সিহঁতে বনায়, আৰু বায়ে বনাইছে এয়া মাছৰ জোল। আৰু ভিডিঅ'টো কেনেকুৱা হৈছে জনাব। মই মিনি ব্লগো দি থাকোঁ কিছুমান, আৰু এনেকৈ লং ভিডিঅ'ও দি থাকোঁ সময় যেতিয়া পাওঁ। আমাৰ ভাত খাব হৈ গৈছে, আৰু এতিয়া মায়ে ভাত বাঢ়িছে। মোৰ ভিডিঅ'সমূহ কেনেকুৱা লাগিছে আপোনালোকে জনাব। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া বায়ে পিটিকা বনালে, আৰু ভিনদেউ আৰু ভাগিনে আৰু দেউতাৰ ৰুমতে খেলি আছে। সিহঁত বেছি দিনৰ কাৰণে নাহে, কেতিয়াবা আহে এদিন। ল'ৰাহঁতৰ স্কুল আছে যিহেতু। কেইদিন থাকিবি? এইটোৱে আকৌ উৎপাত কৰি আছে। তাক বোলে চাইকেল লাগে। দেউতাই কৈছিলে, সৰুতে তাক কৈ থৈছিলে, তই যে ভালকৈ পঢ়, তোক চাইকেল দিম। আৰু এতিয়া তাক চাইকেল লাগে, আৰু কাইলৈকে সি চাইকেল লৈ ঘৰলৈ যায়। যদি চাইকেল নিদিয়ে বোলে সি ঘৰলৈ নাযায়। মাক বাপেকক মাক পিটি কানি চানি চাওঁ। থাক তই মোৰ ভাগৰ ফ্ৰকবিলাককে পিন্ধিবি, কাপোৰবিলাককে। ভাত খাব হৈ গ'ল। আমি চব টেবুলত বহিছোঁ। মায়ে টেবুলতে ভাত দিছেহি আমাক। অহাই নাই ভাত খাবলৈ, দেখিছেনে? উৎপাত কৰিয়ে আছে। সি বোলে নাযায়গৈ, কাইলৈ ইয়াত থাকিব। কাপোৰো অনা নাই, কিন্তু থাকিব। কেনেকৈ থাকে, কি পিন্ধি থাকে সেয়া সিহে জানে। মাকৰ লগত সেইকাৰণে কাজিয়া কৰি আছে, থাকিমেই বুলি। চাইকেল কেনেকুৱা কালাৰ ল'বি? ব্লেক। সৰুটোক এতিয়া ভাত খুৱাইছে। দাদা পৰিলে, ফোন কাটি দিলে। মই দুষ্ট নকৰোঁ। পাপাক খং আছে? তোমাৰ খং আছে নাই? আছে। এতিয়া আমাৰ ভাত খাব হৈ গ'ল, আৰু আমি ভাত খাওঁ। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।